एवरीवन चित्रासिस किचन और एटा भिडिओले आपनालोक सकलोके स्वागतम जनाइछु। আজি हल भिडिओ হয় किचनर बस्तु केटामान किनिसिलु भाबिलु आपनालोকৰ লগতো शेयर करू और बस्तुखिनि মই किनिसिलु मिशोर পৰা। मिशोটো কি হয় সকলোৱে গমেই পায়, কেতিয়া বুলি মই যিখিনিয়ে গম নাপায় তেওঁলোকৰ কাৰণে কৈ দিছো। মিশো হৈছে ইণ্ডিয়াৰ নাম্বাৰ 1 আৰ্নিং এপ, য'ত আপুনি নিজলে বস্তু কিনাৰ উপৰিও তাত গৈ পেলাই বস্তু সেল কৰি পেলাই টকা উপাৰ্জন কৰিব পাৰে। মিশো 2 কোটিতকৈ বেছি ট্ৰাষ্টেড ইউজাৰ্ছ আছে যিখিনিয়ে ঘৰতে বহি 25,000তকৈ বেছি টকা মাহিলি উপাৰ্জন কৰি আছে। আৰু মিশো ডাউনলোড লিংকটো মই ডেসক্ৰিপশন বক্সত দি দিছো আৰু মই দিয়া লিংকটোত গৈ যদি আপোনালোকে মিশোটো ডাউনলোড কৰে নহয় ফ্লেট 20% নাইবা 100 টকা পৰ্যন্ত অফ পাব পাৰে। সো বস্তু দামটো হোলসেল প্ৰাইস হয়। একেটা বস্তু যদি আপুনি বেলেগটা সাইটত চাইগে নহয় তাত বেলেগটা দাম পাব, মানে বেছি দাম পাব, কিন্তু মিশোত হে বস্তুৰ দাম বহুত কম হয় কাৰণ তাহাঁতি হোলসেলত দিয়ে আৰু ইয়াত বিভিন্ন ধৰণৰ সেলাৰ্স আছে আৰু সেইকাৰণে তাহাঁতি কোড প্ৰভাইড কৰে। বস্তুবোৰৰ কোড কিছুমান থাকে যিবোৰ মই ডেসক্ৰিপশন বক্সত লিখি দিও নিজৰ, আপোনালোকে সেই কোডটো গৈ পেলাই মিশোত সাৰ্চ কৰিলে মই দেখুৱা বস্তুটো ওলাই পৰিব আৰু বস্তুখিনি চাই লওঁচোন বৰক তেতিয়াহলে। আৰু প্ৰথম বস্তুটো মই বহু দিনৰ পৰা কিনিমকে ভাবি আছিলো, সেইটো হৈছে এটা ষ্টিমাৰ, একদম ষ্টেইনলেছ ষ্টিলৰ ষ্টিমাৰ হয়। এই ধৰণৰ এখন গ্লাছৰ ঢাকনি আহে এখন, আৰু এইটো ষ্টিমাৰ য'ত আপুনি মোমো বা বিভিন্ন ধৰণৰ আপুনি কিবা ষ্টিম বা ভাপত দিব খুজিলে দিব পাৰে, এই ধৰণৰ হয়। আৰু নেক্সটটো মানে যেটো পানী গৰম কৰিম সেইটো এনেকুৱা হয়। মই বহু দিনৰ পৰা এইটো কিনিমকে ভাবি আছিলো, কিন্তু বাকিবোৰ সাইটৰ দামটো বেছি যে মই সেইকাৰণে কিনিম ভাবি আছিলো, কিন্তু মিশোত চালোগে এই দামটো বহুত সস্তাতে আছিলে, সেইকাৰণে কিনি ললো। আৰু ইয়াৰ কোৱালিটিটোও ভাল হয়। বহুতে মোক কমেন্টত লিখিছিলে কোৱালিটি মেটাৰ্স, কিন্তু মই আপোনালোকক সঁচা কথা কৈছো, যিটো কোৱালিটি ভাল হয় মই এইটো ভাল বুলি কওঁ, যিটো বেয়া হয় এইটো বেয়া বুলি কওঁ। আপুনি ভাবিব যাতে বস্তুটোৰ দামটো বেছি ৰাখিলে যে সেই বস্তুটো ভাল হ'ব, কোৱালিটি একেও হ'ব পাৰে। এইবোৰ সাইট টু সাইট আছে, কিছুমান সাইটৰ একেটা বস্তুতে বহুত বেছি দাম লয়, কিছুমান সাইটত অলপ দাম কম হয়, মানে হোলসেল ৰেটত পোৱা যায়। মিশোত এই বস্তুবোৰ হোলসেল ৰেটত পোৱা যায়, সেইকাৰণে দামটো অকণ বাকিবোৰ সাইটতকৈ কম হয়। কিন্তু তাৰ মানে এইটো নহয় যে এই বস্তুটো কোৱালিটিটো বেয়া হয়। এই বস্তুটোৰ কোৱালিটি বহুত ভাল হয়, ষ্টেইনলেছ ষ্টিল হয় পুৰা গধুৰ টাইপ নহয়, কিন্তু এইটো পানীহে গৰম কৰি আমাক কেলে ইমান হেভি পট্টা লাগিছে। ইয়াততো ডাইৰেক্ট আমি একো নকৰো, ইয়াত ফ্ৰাই একো নকৰো, জাষ্ট পানী বইল হ'ব আৰু তাৰ ভাপটো এইটো দি যাব, সেইকাৰণে আমাক বেছি হেভি দৰকাৰো নাই। সেইকাৰণে মই এইটো কোৱালিটি বহুত ভাল বুলিয়ে কম, ভাল হয়। আৰু ইয়াৰ প্ৰাইচটো মই সাইটতে দি দিছো, মই একচুৱেলি প্ৰাইচটো পাহৰি গৈছো, সেইকাৰণে চাই ল'ব সাইটতে। আৰু ইয়াৰ কোডছবোৰ যে মই ডেসক্ৰিপশন বক্সত দি দিম, মোৰ ডেসক্ৰিপশন বক্সত গৈ পেলাই আপোনালোকে সেই কোডটো কপি কৰি পেলাই মিশোত সাৰ্চ কৰিবগে, তেতিয়া এইটো পাই যাব। সেকেন্ড বস্তুটো হৈছে দুখন ট্ৰে, উডেন ট্ৰে হয়, আৰু ইয়াৰ কোৱালিটিটো বহুত ভাল হয় আৰু কালাৰটো বিৰাট ধুনীয়া, এখন ডাঙৰ হয় এখন সৰু হয়। আৰু ইয়াৰ দামটো মই বহুত কমতে পালো হ'বলা। মই এমাজনত ইয়াৰ এখনো কিনিমকে বহু দিনৰ পৰা আছিলো, তাতো প্ৰাইচটো বহুত হাই পাইছিলো। আৰু মই এবাৰ অৰ্ডাৰো দিছিলো, তাৰ কিন্তু উডৰ কোৱালিটিটো ভাল নাছিলে, মই সেইকাৰণে ৰিটাৰ্ণ কৰি দিছিলো। এখন চব বহুত ভাল হয়, কালাৰটোও ভাল হয়, ডেজলিং আছে। এখন এই ধৰণৰ হয়, এখন ডাঙৰ ট্ৰেখন হয় আৰু এখন সৰুখন হয়। এখন কিবা আপুনি বস্তু সাৰ্ভ কৰিব পাৰে, যদি মানে বস্তু সজাও বুলি ভাবে বস্তু সজাব পাৰে, বিৰাট ধুনীয়া হয়। ডেজলিংটো ধুনীয়া হয়, কাঠটো ক'ব নোৱাৰো কেনেকুৱা হ'ব, কাঠটো ভাল নিচিনা লাগিছে কাৰণ হেভি হয়। যদি আপোনালোকে বেছি দিন ভাল কৰিব ৰাখিব বিচাৰিছে, পানী দি ডাইৰেক্ট ৱাশ নকৰিব উডেন ট্ৰেবোৰ, জাষ্ট ৱাইপ কৰি থৈ দিব। ডাইৰেক্ট পানী দি ৱাশ কৰিলে কেতিয়াবা কালাৰটো বা বাৰ্নিছটো গুচি গৈ পেলাই ক'লা পৰি যাব পাৰে, কাৰণ আমি নাজানো এইটো কি কাঠেদি বনোৱা হয়, কিন্তু ভাল নিচিনাই লাগিছে মোক কাঠটো, কাৰণ হেভি হয় মানে কাঠখন। এখন চক ইমান ধুনীয়া হয়। আৰু 3 নম্বৰ বস্তুটো হৈছে এইকেইডাল কি হৈ থাকিব পাৰিছেনে, এইকেইডাল হৈছে বাৰ্বিকিউ স্কিৱাৰ্ছ। দেখাই দিছো ওচৰৰ পৰা, কোৱালিটিটো বহুত ভাল হয় ষ্টিলডালৰ, আৰু এইফালে কাঠ আছে গৰম নহ'বলৈ। মাংস পুৰি খাই বা বাৰ্বিকিউ কৰি ভাল পায়, এইকেইডাল বহুত ইম্পৰ্টেণ্ট বস্তু হয়। মোৰ ওচৰত ডাঙৰ দুডাল আছে, কিন্তু এই সৰুবোৰ যে বেছি ভাল হয়, কাৰণ সৰুবোৰত নহয় বস্তুটো ইভেনলি কুক হয়। ডাঙৰডালত কুক কৰিলে কি হয়, এটা কুক হৈ ঠাণ্ডা হৈ যায়গে, বাকীখন কুকে হৈ থাকে। ইয়াত ইভেনলি কুক হয় আৰু ইজি হয়, মই সেইকাৰণে কিনি ললো। 12ডাল আছে আৰু দামটো যে ইয়াত বহুত এফৰ্ডেবল হয়। বাহিৰত হয়তো এডালতে 100 বা 50 টকা ল'ব, কিন্তু ইয়াত দামটো 12ডালত 200 টকা লৈছিলে হ'বলা, 200 নে সামথিং কিবা এটা লৈছিলে, মই দামটো পাহৰি গৈছো, চাইটে দি দিছো, সেইকাৰণে মই কিনি ললো। বহুত ইউজফুল হয়, মইতো পুৰা মেলা কাম কৰিয়ে থাকো, কুকিঙত মোৰ ইউজ হৈয়ে থাকে, সেইকাৰণে মই কিনি ললো। ট্ৰাই কৰি চাব পাৰে, যাক খাই ভাল পায়, খুৱাই ভাল পায়, আপোনালোকে ট্ৰাই কৰি চাব পাৰে। মই সোনকালে ৰেচিপি শ্বেয়াৰ কৰিম আপোনালোকৰ লগত বাৰু।
আৰু নেক্সট কেইটা হৈছে এনেকুৱা গ্লাছ কণ্টেইনাৰ্ছ এনেকুৱা 6টা ছেট এটা আহিছিলে আৰু দামটো মই বহুত কমতে পালোঁ ইয়াৰ যিখন মানে এখন হাফৰ হয় সেইখনো ভাল হয় মানে এয়াৰ টাইট হয় মই মেইনলি যিখিনি গোটা স্পাইচেছ থাকে যে সেইখিনি ষ্ট'ৰ কৰিবলৈ আনিছোঁ মানে জিৰা ধনিয়া ইলাচি ডালচেনি সেনেকুৱা জাতীয় বস্তুবোৰ মই এইবোৰত ভৰাই পেলাই ফ্ৰিজত থৈ দিম হয় গোটা মছলা বা যিখিনি মছলা হয় আপুনি যদি এয়াৰ টাইট কণ্টেইনাৰত থৈ পেলাই ফ্ৰিজত থৈ দিয়ে ন তাৰ গোন্ধটো বহুত দিনলৈকে ভাল হৈ থাকে খালি মন কৰিব লাগে এয়াৰ টাইটকৈ থ'ব বা আপুনি কিবা দাইল চাইল যে ৰাখোঁ আমি হয় নাই কেতিয়াবা দাইলবোৰ বহুত দিন হ'লে চাবচোন গুৰি হৈ যায় বা বুট বা সেনেকুৱা জাতীয় বস্তুবোৰ মাছ জাতীয় বস্তুবোৰ আপুনি যদি সেই বস্তুবোৰ নহয় ফ্ৰিজত থৈ দিয়ে এয়াৰ টাইট কৰি পেলাই বা পলিথিনত ভৰাই পেলাই বহুত দিন যাব আপোনাৰ সেই বস্তুখিনি ট্ৰাই কৰি চাবচোন মই ট্ৰাই কৰি চাওঁ সেই বস্তুখিনি মই প্ৰায়ভাগ মছলাই ফ্ৰিজত থৈ দিওঁ আৰু এইকেইটা মই সেইকাৰণে কিনিছোঁ একটা শ্লিমো হয় ফ্ৰিজত থ'বলৈ জেগাও বেছি নালাগে সেইকাৰণে মই এই 3টা কিনি ল'লোঁ আৰু গ্লাছৰ কোৱালিটিটো ভাল হয় সেইকাৰণে মই কিনি ল'লোঁ আৰু লগতে দামটো এফৰ্ডেবল হয় মিছ'ৰ পৰাই লৈছোঁ যেতিয়া ন সেইকাৰণে কিনিলোঁ মেইনলি নেক্সট কিনিলোঁ এইটো পপষ্টিকলছ এতিয়া গৰম দিন আহি গ'ল সকলোৱে ঘৰতে আইচক্ৰীম বনাই খাব লাগিব আৰু কৰোণাৰ ছিজন বাহিৰৰ পৰানো ক'ত কিনি খাওয়া হ'ব ন আইচক্ৰীম সেইকাৰণে ভাবিলোঁ এনেকুৱা কিনি লওঁ আৰু ইয়াৰ দামটো বহুত কমতে আছিলে আৰু ইয়াৰ কোৱালিটিটো বহুত ভাল হয় এই ধৰণৰ আহে আৰু এইটো খুলি পেলাই ইয়াত বনালেই হয় ভিতৰ এইফালে আছে তাৰপিছত এই ধৰণে মাৰি পেলাই এইটো এই ধৰণে সোমোৱাই দিলে হয় পাছত যেতিয়া হ'ব এই ঢাকনিখনৰ সৈতে গোটেইটো এই ধৰণে উঠি আহিব মই বহুত দিনৰ ভাবি আছিলোঁ ল'মকৈ কিন্তু লোৱা হোৱা নাছিলে মিছিলে যোৱা বছৰটো মই কিনিমকৈ থাকি গ'ল সেইকাৰণে এই বছৰ কিনি ল'লোঁ ভাল হয় প্লাষ্টিকৰ কোৱালিটিটো বহুত ভাল হয় সেইটো চব 6টা আছে ইয়াৰ চেম্বাৰ 6টা বনাব পাৰিব একেলগে আৰু নেক্সট কিনিলোঁ এইটো কি হয় মই ইউজ কৰি দেখাই দিছোঁ এইটো হৈছে টেপত লগোৱা মানে পানীটো এইফালেদি ওলাই টেপত চাবচোন বাচন ধুলে মেইনলি পানীবোৰ গায়ে পায়ে পৰে এইটো কিন্তু ইউজ কৰি যদি আমি টেপটোত লগাই দিওঁ নহয় তেতিয়া আমাৰ পানীখিনি আমাৰ গাত নপৰে ধুনীয়াকৈ ইভেনলি পৰে আৰু এইটো এডজাষ্টেবলো হয় আপোনালোকে এই ধৰণে দীঘল চুটি কৰি ল'ব পাৰে বা এনেকুৱা বেকা বেকি কৰি ল'ব পাৰে মোৰ বহুত প্ৰয়োজন আছিলে কাৰণ মোৰ ইয়াৰ কোৱাটাৰৰ যিটো টেপ হয় যে একদম গায়ে পায়ে পানী পেলাই মোক শেষ কৰে যেতিয়া বাচন ধুওঁ সেইকাৰণে মই এইটো কিনি ল'লোঁ বহুত ভাল হয় ইউজফুল হয় আপোনালোকে যদি কোনোবাই বিচাৰি ফুৰিছে মিছ'ত গৈ পেলাই কিনিব পাৰে কোৱালিটিটো বহুত ভাল প্লাষ্টিকৰ কোৱালিটি বহুত ভাল এই ধৰণে ভিতৰত এখন ফেন থাকে মই অলৰেডি এইটো ইউজ কৰি আছিলোঁ আপোনালোকক দেখুৱাবলৈ মই খুলি আনিলোঁ পানী লাগিয়ে আছে কাৰণ এইটোত আৰু নেক্সট এইখন কিনিছিলোঁ এইখন মোৰ চিংকৰ কাৰণে চিংকত মানে মোৰ এইখন হেৰাই থাকিলে হা মানে যিখন থাকে যে ওপৰ ঢাকনিখন বস্তু ৰাখে সেইখন হেৰাই থাকিলে সেইকাৰণে এনেকুৱা এখন কিনিলোঁ এইখন এই ধৰণে ফিটিং কৰি দিব পাৰি আৰু গোটেই ডেব্ৰিজবোৰ গৈ পেলাই ইয়াতে জমা হ'বগৈ সেইকাৰণে এইখন কিনি ল'লোঁ বহুত কম দামতে পালোঁ মিছ'ত আৰু এইখন এডজাষ্টেবলো হয় এনেকৈ গৈ পেলাই এনেকৈ এডজাষ্টো কৰিব পাৰি নেক্সট হৈছে কেইখনমান হেণ্ড টাৱেল বা মুখ মুচিবলৈ ইউজ কৰিব পাৰি এইখন বহুত ইম্পৰ্টেণ্ট হয় বাথৰুমত আমাৰ হাত ধোৱা বেচিনৰ ওচৰ মই কিনিবলগীয়া হৈ আছিলে আৰু মিছ'ত বহুত কম দামতে পালোঁ যে সেইকাৰণে কিনি ল'লোঁ আৰু এইখন মাইক্ৰ'ফাইবাৰ ক্লথ হয় বহুত ভাল এখন পিংকত কিনিলোঁ এইটো কি পিচ কালাৰ আৰু এখন ব্লু কালাৰ আছে আৰু এখন হেং কৰিবলৈ ইয়াত এইটো দি দিছে বহুত ভাল হয় কোৱালিটিটো চফ্ট কোৱালিটি হয় সেইকাৰণে কিনি ল'লোঁ ভালেই লাগিছে বেয়া লগা নাই মোৰ ষ্টেণ্ডডাল কিনিছিলোঁ যোৱাবাৰ ভিডিঅ'টো ৰেকৰ্ড কৰোঁতে এডাল অহা নাছিলে মোৰ সেইকাৰণে এতিয়াই দেখাই দিছোঁ এডাল আলু পিঁয়াজ নহৰু বা ফ্ৰুইটছ থ'বলৈ খুব ভাল এডাল ষ্টেণ্ড হয় আৰু কোৱালিটিটো ইয়াৰ মেইনলি বহুত ভাল হয় বহুত ভাল কোৱালিটিৰ ষ্টেণ্ডডাল হয় আৰু এই ধৰণে মৰম লগাও হয় ষ্টাৰ্ডি হয় মানে গোটেই বস্তু খুব মানে ষ্টাৰ্ডি হয় মানে সেইকাৰণে ভাল হয় ষ্ট্ৰং হয় বুজিছ বহুত ষ্ট্ৰং হয় সেইকাৰণে ভাল হয় বস্তুখিনি কেনেকুৱা লাগিলে জনাব আজি মেইনলি কিচেনৰ ইউজফুল বস্তুৱে মই শ্বপিং কৰিলোঁ আৰু এতিয়া চাই লৈছোঁ বোলো মিছ'টো কেনেকৈ ইউজ কৰে মিছ'টো আপোনালোকে মই ডেছক্ৰিপশ্যন বক্সত দিয়া লিংকত গৈ ডাউনলোড কৰিব পাৰিব আৰু সেই লিংকটোৱেদি ডাউনলোড কৰিলে আপোনালোকে ফ্লেট 30% বা 100 টকা পৰ্যন্ত ডিছকাউণ্ট পাব পাৰিব মিছ' হৈছে ইণ্ডিয়াৰ #1 আৰ্নিং এপ য'ত আপুনি ঘৰতে বহি বিজনেছ কৰিব পাৰে উইদাউট এনি ইনভেষ্টমেণ্ট আৰু ইয়াত বস্তুবোৰ হ'লচেল ৰেটত পোৱা যায় বেষ্ট কোৱালিটি বস্তুখিনি হ'লচেল ৰেটত পোৱা যায় মিছ'ত বস্তুখিনি নিজলৈ কিনা উপৰিও চেলো কৰিব পাৰি আপোনালোকে নিজৰ ছ'চিয়েল মিডিয়া ফেচবুক ইনষ্টাগ্ৰাম হোৱাটছআপত বস্তুখিনি শ্বেয়াৰ কৰিব পাৰে আৰু এটা মাৰ্জিন লৈ পেলাই সেই বস্তুখিনি দামত বিকিব পাৰে আৰু ঘৰতে বহি একো পইচা ইনভেষ্ট নোহোৱাকৈ এটা বিজনেছ ষ্টাৰ্ট কৰিব পাৰে মিছ'ত বস্তু চেল কৰি কি ধৰণে ঘৰতে পইচা আৰ্ণ কৰিব পাৰি মই দেখাই দিছোঁ আপোনালোকক এয়া চাওক ইয়াৰ আপোনাৰ নিজৰ পচন্দৰ যিকোনো বস্তু এই ধৰণে চিলেক্ট কৰি ল'ব সাপোজ মোৰ ইয়াৰ এখন শাৰী পছন্দ হৈছে মই এখন সিলেক্ট কৰি লৈছো নৰমালি আমি যেনেকৈ অৰ্ডাৰ প্লেস কৰো সেই ধৰণে কৰিম এইটো কাৰ্ড কৰিছো তাৰ পাছত এতিয়া কাৰ্ডলৈ যাম মিছৰ বস্তুবোৰ এটা এটাকে এড হয় আৰু পেমেন্ট কি ধৰণে কৰিব সিলেক্ট কৰি ল'ব মই কেশ অন ডেলিভাৰী কৰিছো
এয়া বস্তুটোৰ দাম আহি গ'ল বস্তুটোৰ দাম হৈছে 386 টকা যদি আপুনি নিজলে কিনিব খুজিছে 386 টকাই বহাব আৰু যদি লোকক সেল কৰিব বিচাৰিছে তেতিয়া দামটো বঢ়াই ল'ব আপুনি যিটো মাৰ্জিনত বিকিব খুজিছে সেই দামটো বঢ়াই দিব আৰু সেই দামটো বঢ়াই আপুনি নিজৰ কাস্টমাৰক সেল কৰিব পাৰে আৰু সেই পইচাটো ডাইৰেক্টলি আপোনাৰ বেংক একাউণ্টত ক্ৰেডিট কৰি দিব আৰু এই ধৰণে লাভৰ অংশটো আপুনি পাই যায় আৰু ঘৰতে বহি বহি এটা বিজনেছ কৰিব পাৰে আৰু আপুনি যদি মিছত প্ৰথমবাৰ অৰ্ডাৰ কৰিছে 30% পৰা 100 টকা পৰ্যন্ত অফ পাব পাৰে আজি ভিডিওটো কেনেকৈ লাগে প্লিজ কমেন্ট সেকশনত জনাব যদি ভাল লাগিলে ভিডিও লাইক আৰু শেয়াৰ কৰিব আৰু আমাৰ চেনেলৰ নতুন হ'লে চেনেলটো সাবস্ক্ৰাইব কৰি দিব বাই বাই